নমস্কাৰ, মই মালবিকাই মোৰ চেনেল মালবিকা কৃষ্ণলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ইডলি ষ্টেণ্ডত বনোৱা এটা অসমীয়া পিঠা আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। প্ৰথমে মই নাৰিকল এফাল লৈ এনেধৰণে ৰুকি ল'লোঁ আৰু এতিয়া মই চাহ কাপৰ জোখেদি 1 কাপ মই ইয়াতে পিঠাগুড়ি মিলাইছোঁ। যিহেতু মোৰ আন্দাজ আছে সেইকাৰণে মই টেমাৰ পৰা পিঠাগুড়ি দিছোঁ। আপোনালোকে কাপ এটাৰ জোখ লৈ ল'ব। এতিয়া মই ইয়াত দিছোঁ অকণমান নিমখ। যিহেতু মিঠা বস্তুত নিমখ দিলে ভাল লাগে সেইবাবে মই অকণমান নিমখ দিছোঁ আৰু ইয়াত দিব চাহ চামুচেৰে আধা চামুচ বেকিং পাউডাৰ। আৰু এতিয়া মই দিছোঁ ইয়াতে চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ জোখমতে ল'ব। মোৰ ইয়াত চেনি অলপ বেছি হৈছে। চেনিখিনি ইচ্ছা কৰিলে আপুনি মিক্সিত গুড়ি কৰিও ল'ব পাৰে। যিহেতু মোৰ চেনিখিনি গোটা আছিলে সেইবাবে মই এইখিনি ভাল ধৰণে মিলাই ল'ম এতিয়া। এতিয়া মই ইয়াত দিছোঁ ঘৰতে বনোৱা ঘিউ 1 চামুচ। এইখিনিও মই ভাল ধৰণে মিলাই ল'ম। এতিয়া মই ইয়াত দিছোঁ অকণমান পানী চাহ চামুচেৰে 1 চামুচ মানে হ'ব। বেছি পেলপেলীয়া কৰিব নালাগে, সেইকাৰণে পানী দিওঁতে অকণমান সাৱধান হ'ব লাগে। এতিয়া মই বনাবৰ বাবে ৰেডি হৈ গৈছে পিঠাটো। এতিয়া মই হাতৰ মুঠিত লৈ এনেধৰণে লৈ পিঠাকেইটা বনাই যাম আৰু এনেকৈ ইডলি ষ্টেণ্ডত দি যাম। ইডলি ষ্টেণ্ডৰ এই প্লেটকেইখন দিওঁতে সাৱধান হ'ব লাগে যাতে পিঠাৰ ওপৰত পিঠাটো নপৰে, অকণমান ছাইড হৈ যায় তেনেধৰণে। এনেধৰণে মই আটাইখিনি পিঠা বনাই ল'ম। আমাৰ আটাইখিনি পিঠা বনোৱা হৈ গৈছে। এতিয়া মই এটা কুকাৰ লৈছোঁ আৰু কুকাৰত পানী দিছোঁ আৰু পানীটোতে সাৱধান হ'ব লাগে যাতে তলৰ পিঠাকেইখন ইয়াত ডুবি নাযায়। এনেধৰণে এতিয়া কুকাৰটো অফ কৰি দিম আৰু চিটিটো আঁতৰাই দিম আৰু ফুল অকণমান ফ্লেমত গেছত দি 5 মিনিট ৰাখিম। 5 মিনিটৰ পিছতে আছে আমাৰ ইডলি পিঠাটো তৈয়াৰ হৈ গৈছে। এয়া চাওক কি সুন্দৰকৈ ইডলি পিঠাটো আমাৰ ওলাই গৈছে। এই পিঠাটো খাবলৈ খুবেই ভাল আৰু লগতে খুব হেল্ডি হয়।
আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু খুব সহজে যে এনেকৈ ইডলি পিঠা বনাব পাৰে সেইটো আপোনালোকে ভিডিঅ'টোৰ যোগেদি গম পাইছে ইতিমধ্যে। এনেধৰণে এই পিঠাটো নিজে বনাব আৰু খাই কেনেকুৱানো পালে জনাব। এয়া আমাৰ ইডলি পিঠা হৈ গৈছে। ধন্যবাদ।